চামৰ লকিদাৰ শ্ৰদ্ধাঞ্জলি পৰ্ব সমাপ্ত হ'ল। এতিয়া তেখেতক জুবিনদাৰ বিষয়ে দুষাৰ ক'বৰ কাৰণে ৰাইজৰ পিনৰ পৰা অনুৰোধ জনালোঁ। কম যে জুবিনদাৰ মৃত্যু এটা ৰহস্যৰ মাজত হৈ গ'ল। প্ৰকৃতপক্ষে যদি কোনোবাই কৰিছে ঈশ্বৰে ওলাই দিব আমাৰ বিশ্বাস, কাৰণ তেওঁ হ'ল এজন সৎ মানুহ, আৰু সৎ মানুহৰ লগত ভগৱান থাকে। য'ত সৎ থাকে তাতেই ভগৱান থাকে। আৰু আমাৰ পুৰা বিশ্বাস যে ভগৱানে তেওঁৰ লগত যদি কোনোবাই এনেকুৱা কাম কৰিছে তেওঁক ঈশ্বৰে নিজেই সাজা দিব। তেওঁৰ সাজা কেনেকুৱা পাব এইটো আমাৰ ইমান যে দেশৰ এজন হীৰা এটা নষ্ট হৈ গ'ল বা কোনোবাই যদি নিজৰ স্বাৰ্থৰ কাৰণে নষ্ট কৰিছে, ভগৱান তাক শাস্তি দিয়ক আৰু তাৰ শাস্তি পাবই লাগে, আৰু এইটো পাব বুলি মই ভাবোঁ। ইমানখিনি আজি কোৱাৰ কাৰণে কৈছে, মই ইয়াতে ধৰিলোঁ। অনুষ্ঠানত অংশগ্ৰহণ কৰি ভালেই লাগিছে যে আজি জুবিনদাৰ কাৰণে যে গোটেই বিশ্বত যিটো তেওঁৰ শ্ৰদ্ধাৰ যি কাৰ্যক্ৰম চলি আছে এইটোতো ভাষাত প্ৰকাশ কৰাৰ উপায় নাই যি হৈ আছে। আজি ইয়াত আহিলেও তেওঁলোকে শ্ৰদ্ধা কাৰ্যক্ৰম পাতিছে, তেওঁৰ অন্ত্যেষ্টি কৰি আছে। গতিকে আজি মানুহে কয় যে ল'ৰা নাই ছোৱালী নাই কোনে কৰিব, কিন্তু তেওঁৰ ল'ৰা নাই ছোৱালী নাই কিমান মানুহে তেওঁৰ শ্ৰাদ্ধ কৰি আছে। এইটো এটা মানে অপূৰণীয় বিষয় এবং অতুলনীয় বিষয়। এইটো মানে এনেকুৱা আমাৰ চকুত পৰা নাই যিটো তেওঁৰ ক্ষেত্ৰত পাইছোঁ। তেওঁ আমাৰ অসমৰ এটা কোহিনুৰ নাছিল, এইটো গোটেই ভাৰতবৰ্ষৰ আছিল আৰু গোটেই বিশ্বৰ আজি 195টা দেশৰ ভিতৰত 118টা দেশে তাক যি শ্ৰদ্ধা জনাইছে, এইটোৰ লগত আজি আমাক মাতিলে ইয়াত আমি ইয়াত আকৌ শ্ৰদ্ধা জনাব যিটো আমি ভাগ পালোঁ। সেইটো কাৰণে এই কমিটিকো আমি ধন্যবাদ দিছোঁ যে তেওঁলোকে ইমান ভিতৰতে পাতিছে।